খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে শ্যামকানু মহন্তক বৰ্তমান সময়ত সিআইডিৰ কাৰ্যালয়ত ধাৰাবাহিকভাৱে মাৰাথন জেৰা চলাই থকা হৈছে। জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত এই মুহূৰ্তত সমগ্ৰ প্ৰসংগ অহাৰ লগে লগে জেৰা অধিক তীব্ৰতৰ হৈছে আৰু ইয়াৰ মাজতে সিআইডিৰ কাৰ্যালয়ত গৈ উপস্থিত হৈছে শ্যামকানু মহন্তৰ মাতৃ আৰু তেখেতৰ পত্নী। কিছু সময়ৰ পূৰ্বে শ্যামকানু মহন্তৰ মাতৃ আৰু পত্নী গৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে। বিগ ব্ৰেকিং জনাইছো, ডাঙৰ খবৰ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্তৰ মাতৃ গৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে আৰু শ্যামকানু মহন্তৰ মাতৃক এই মুহূৰ্তত সংগ দিছে তেখেতৰ পত্নীও। শ্যামকানু মহন্তৰ পত্নীও সিআইডিৰ কাৰ্যালয়ত গৈ উপস্থিত হৈছে। শ্যামকানু মহন্তক সাক্ষাতৰ বাবে উপস্থিত হৈছে পৰিয়ালৰ লোক, যিহেতু সিআইডিয়ে বৰ্তমান সময়ত জেৰা চলাই আছে, মাৰাথন জেৰা চলাই আছে আৰু তাৰ মাজতেই শ্যামকানু মহন্তৰ মাতৃ আৰু সমান্তৰালভাৱে পত্নী গৈ উপস্থিত হৈছে। শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামীৰ স্পেলিংটো ভুল হৈছে, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্তক ধাৰাবাহিকভাৱে জেৰা চলাই থকা হৈছে। সাংবাদিক সাৰস্বত গোস্বামীকো জেৰা চলাই থকা হৈছে বৰ্তমান সময়ত। আৰু জুবিন গাৰ্গৰ এতিয়া হত্যাৰ প্ৰসংগত বৰ্তমান সময়ত জেৰা চলোৱা হৈছে। আমি জনাই আছো ডাঙৰ খবৰ আপোনালোকক, শ্যামকানু মহন্তৰ মাতৃ গৈ সিআইডিৰ কাৰ্যালয়ত গৈ উপস্থিত হৈছে। এক্সক্লুজিভ ফুল স্ক্ৰীণত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। কিছু সময়ৰ আগতে তেখেতৰ মাতৃ আহি পাইছেহি। ইয়াৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে এই মুহূৰ্তত। এয়া শ্যামকানু মহন্তৰ মাতৃ আৰু তেখেতৰ পত্নীক দেখিবলৈ পোৱা গৈছে। শ্যামকানু মহন্তৰ মাতৃ নিৰুপমা মহন্ত আৰু সমান্তৰালভাৱে তেখেতৰ পত্নী অনিতা ডেকা গৈ উপস্থিত হৈছে আৰু দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে। লোৱাৰ চোৱাৰ আছে যদি দি দিব লাগে এই মুহূৰ্তত। আৰু আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এয়া সিআইডিৰ কাৰ্যালয়ত। এই দৃশ্যাংশ আপোনালোকে দেখা পাইছে। মাৰাথন জেৰা চলাই থকাৰ মাজতে আহি উপস্থিত হৈছেহি এয়া শ্যামকানু মহন্তৰ মাতৃক দেখিবলৈ পোৱা গৈছে আৰু শ্যামকানু মহন্তৰ পত্নী উপস্থিত আছে। উল্লেখযোগ্য যে পত্নী অনিতা ডেকাক যিকোনো মুহূৰ্তত সিআইডিয়ে জেৰা চলাব পাৰে। শ্যামকানু মহন্তক সাক্ষাতৰ বাবে আহি এই মুহূৰ্তত তেওঁলোক উপস্থিত হৈছে। এফালে শ্যামকানু মহন্তক সমগ্ৰ ঘটনাক লৈ জেৰা চলাই আছে আৰু তাৰ মাজতে গৈ উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত। ইয়াৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। তেখেতৰ মাতৃ আহি উপস্থিত হৈছেহি পুত্ৰক সাক্ষাতৰ বাবে, যিহেতু জেৰা চলাই থকা হৈছে জুবিন গাৰ্গৰ ঘটনাক লৈ। আৰু শ্যামকানু মহন্তৰ বিপদ এতিয়া বৃদ্ধি পাইছে। শেখৰজ্যোতি গোস্বামীয়ে যি মন্তব্য কৰিছিলে যে সিদ্ধাৰ্থ আৰু শ্যামকানু একত্ৰিত হৈ, দুয়োগৰাকী একত্ৰিত হৈ জুবিন গাৰ্গক বিষ খুৱাইছিলে, বিদেশলৈ লৈ গৈছিলে আৰু ইয়াৰ পাছতে জেৰা অধিক তীব্ৰতৰ হৈ পৰিছে। আৰু ইয়াৰ মাজতে শ্যামকানু মহন্তৰ পত্নী আৰু তেখেতৰ মাতৃক এই মুহূৰ্তত সিআইডিৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে। অধিক তথ্যৰ বাবে পোনপটীয়া সম্প্ৰচাৰ যাবলৈ চেষ্টা কৰিছো। মোৰ সতীৰ্থ অভিলাষ দত্ত এই মুহূৰ্তত সিআইডিৰ কাৰ্যালয়ত আছে। অভিলাষ, মই পোনে পোনে আপোনাৰ ওচৰত যাবলৈ চেষ্টা কৰিছো। ডাঙৰ খবৰ, জেৰা এতিয়া তীব্ৰতৰ হৈছে, হত্যাৰ প্ৰসংগ উত্থাপিত হৈছে আৰু ইয়াৰ মাজতে শ্যামকানু মহন্তৰ মাতৃ আৰু তেখেতৰ পত্নীক সিআইডিৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছিলে। কিবা সংবাদ মাধ্যমৰ আগত তেওঁলোকে মন্তব্য কৰিছে নেকি অভিলাষ? অভিলাষ, আপোনাৰ অডিঅ'টো পোৱা নাই, যিহেতু কেমেৰা পাৰ্চনক মই লাইভ দিয়াৰ আগতে অনুৰোধ কৰিছিল যে অডিঅ'টো ভালকৈ চেক কৰি ল'ব লাগে। অভিলাষৰ অডিঅ' আমি ল'বলৈ পুনৰবাৰ চেষ্টা কৰিম, কিন্তু তেতিয়ালৈকে আমি ফুল স্ক্ৰীণত সমগ্ৰ দৃশ্য দেখুৱাই থাকিম। আৰু অভিলাষৰ অডিঅ' চেক কৰাৰ বাবে এই মুহূৰ্তত মই জনাবলৈ অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চনক ফোন কৰিব লাগে, কিয়নো অভিলাষে ফোনটো বৰ্তমান সময়ত কাণত লৈ থকা নাই। গতিকে মই অনুৰোধ কৰিছোঁ যাতে এই কথা জনাব লাগে। আমি পুনৰবাৰ আপোনালোকক দৃশ্যাংক দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যাবলৈ, আৰু এই মুহূৰ্তত পুনৰবাৰ অডিঅ' হয়তো আহিছে, পোনপটীয়া সম্প্ৰচাৰ যাবলৈ চেষ্টা কৰিম। দুজনকৈ লোক আহি উপস্থিত হৈছে। সমান্তৰালকৈ সাংবাদিককো, দুগৰাকীকৈ সাংবাদিকক সিআইডিৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছে। এগৰাকী সাংবাদিক ইতিমধ্যে উপস্থিত হৈছে, জেৰা চলাই থকা হৈছে আৰু কিছু সময় পিছতে এগৰাকী জ্যেষ্ঠ সাংবাদিক আহি উপস্থিত হ'বহি। আটাইতকৈ ডাঙৰ কথা, জুবিন গাৰ্গৰ ঘটনাই নতুন মূৰ লৈছে। জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাই নতুন মূৰ লৈছে। বিষ খোৱা হৈছিল নেকি, বিষ পান কৰোৱা হৈছিল নেকি, এই প্ৰসংগটো উত্থাপন হৈছে। যাৰ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভাকো মাৰাথন যিসকল গৈছিল, সমান্তৰালকৈ আছাম এছ'চিয়েশ্যনৰ সকলো লোক হ'ব, কিন্তু বৰ্তমানলৈকে দুগৰাকীকৈ সাংবাদিকক জেৰা চলোৱা হ'ব। এগৰাকী সাংবাদিকক জেৰা চলাই থকা হৈছে, মাৰাথন জেৰা চলোৱা হৈছে। সেই সময়ত কোন কোন উপস্থিত আছিল, কি হৈছিল, সকলো কথা আহি পৰিব। ছিংগাপুৰৰ সেই য়টটোত বা সেই জাহাজখনত কোন কোন আছিল, কোনে কোনে তাত সুৰা সেৱন কৰিছিল, সকলো কথা ওলাই পৰিব। আৰু দিনৰ ভাগত আমি জনাইছিলোঁ যে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কি ধৰণে সিদ্ধাৰ্থ সন্দেহ আহি পৰি সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত আহি পৰিছে। শ্যামকানু মহন্তক জেৰা চলোৱা হ'ব, প্ৰত্যেকগৰাকী লোকক জেৰা চলোৱা হ'ব। আৰু আটাইতকৈ ডাঙৰ কথাটো, এই খবৰটো বা জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ কৰিছিল, সকলোবোৰ কথা আহি অভিলাষ, আপুনি ফোনটো কাণতে ৰাখি থ'ব, কিয়নো মই প্ৰশ্ন সুধিলে আপুনি গম নাপাব আৰু আপোনাৰ অডিঅ'টো মিছ মাৰি আছে। আমি ৰিপিটত কৈ আছোঁ আৰু সম্পূৰ্ণ এটা বিপৰীত প্ৰশ্ন মই আপোনাক সুধি আছোঁ। হয়তো অভিলাষে শুনা নাই, গতিকে পোনপটীয়া সম্প্ৰচাৰ তেখেতকে লৈ যাব লাগে।
জুবিন গাৰ্গৰ সৈতে একেলগে থকা সহকৰ্মী জুবিন গাৰ্গৰ সৈতে থকা সহকৰ্মী শেখৰজ্যোতি গোস্বামী কিয় এইবিলাক কথা লুকুৱাইছিল সমান্তৰালকৈ যদি আমি অমিত প্ৰভাৰ ক্ষেত্ৰতো চাওঁ অমিত প্ৰভাই কিন্তু গ্ৰেপ্তাৰৰ আগলৈকে মিছা মাতি আছিল গ্ৰেপ্তাৰৰ পিছতহে তেওঁ সকলো কথা কৈছে যে তেওঁৰ মোবাইলত সেই ভিডিঅ' কৰিছিলে জুবিন গাৰ্গৰ সেই সময়ৰ দৃশ্যাংশ সকলো ভিডিঅ' জুবিন গাৰ্গৰ মোবাইলত আবদ্ধ কৰি ৰখা হৈছিলে আটাইতকৈ ডাঙৰ খবৰটো প্ৰতিগৰাকী লোকে ভবাৰ দৰে হয়তো ষড়যন্ত্ৰ হ'ব পাৰে জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ কৰিব পাৰে সকলোৱে আৰু এই কথা CID তদন্ত কৰি আছে আৰু জেৰাৰ অন্তত হয়তো বহুত অভিলাষ মই আপোনাক অনুৰোধ কৰিম মোবাইলটো পকেটত নাৰাখিব আপুনি মোবাইলটো কাণত ৰাখি থওক কিয়নো আমি প্ৰশ্ন সুধিলে আপুনি গম নাপায় আৰু আপোনাৰ অডিঅ'টো মিছ মাৰি আছিলে যিটো কথা আমি আপোনাক কৈ আছিলোঁ অভিলাষ মই আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ মূল কথাটো হৈছে যে শ্যামকানু মহন্তৰ মাতৃ আৰু পত্নী কিছু সময়ৰ আগতে CIDৰ কাৰ্যালয়ত উপস্থিত হৈছিলেহি তেওঁলোকে কিবা সংবাদ মাধ্যমৰ আগত এই মুহূৰ্তত মন্তব্য কৰিছে নেকি আৰু কিয় আহিছিলে পুত্ৰক সাক্ষাৎ কৰিবলৈ আহিছিলে নে আন কোনো কাৰণ আছিলে অভিলাষ সংবাদ মাধ্যমৰ আগত একো প্ৰকাশ কৰা নাই যদিও নিশ্চয়কৈ তেওঁ লগ কৰিবলৈ আহিছিলে CID কিছু সোধপোছ কৰিছে বুলি জানিব পৰা গৈছে কিছু সোধপোছ কৰাৰ কাৰণে তেওঁলোকে মাতিছিলে আৰু সোধপোছ কৰা যাবলৈ দিয়া হৈছে সংবাদ মাধ্যমৰ আগত একো মন্তব্য কৰা নাই যদিও শ্যামকানু মহন্তৰ ক্ষেত্ৰত কিছু সোধপোছ হয়তো কৰিব পাৰে জ্যোতিদীপ বহু তথ্য আহি পৰিব পাৰে শ্যামকানু মহন্তৰ মাতৃ আৰু পত্নীক CID অফিচলৈ মাতিছিলে সোধপোছ কৰা হৈছে বহু ক্ষেত্ৰত তেওঁ সোধপোছ কৰা হৈছে কি ক্ষেত্ৰত সোধপোছ কৰা হৈছে জানিব পৰা হোৱা নাই যদিও শ্যামকানু মহন্তক লৈ বহু কথা তেওঁলোকৰ পৰা সোধা হৈছে বুলি জানিব পৰা গৈছে জ্যোতিদীপ হয় অভিলাষ মই আপোনাৰ পৰা আন এটা কথা জানিব বিচাৰিছোঁ এতিয়া সমগ্ৰ প্ৰসংগটো যদি চাই সমগ্ৰ প্ৰসংগ এতিয়া সম্পূৰ্ণ এটা বিপৰীত দিশলৈ গতি কৰিছে কিয়নো শেখৰজ্যোতি গোস্বামীয়ে কৈছিলে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ এয়া কনস্পিৰেচি আছিলে জুবিন গাৰ্গক বিষ দিয়াৰ চেষ্টা কৰা হৈছিল বুলি উল্লেখ কৰিছে যে বিষ দিয়াৰ চেষ্টা কৰা হৈছিলে সেইবাবে বিদেশত লৈ যোৱা হৈছিলে গতিকে এই কথাবিলাকক এতিয়া জেৰা চলোৱা হ'ব আৰু তাৰ বাবে শ্যামকানু মহন্তৰ বিপদ বৃদ্ধি পাব মোৰ প্ৰথম প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে বৰ্তমান সময়ত সাংবাদিককো জেৰা চলাই আছে আৰু কিছু সময়ৰ পিছত আপুনি কোৱাৰ দৰে আন এগৰাকী জ্যেষ্ঠ সাংবাদিক যিগৰাকীক বিভিন্ন সময়ত ছিংগাপুৰত দেখিছিলে তেওঁ হয়তো কেইটামান মুহূৰ্তৰ পিছত CID কাৰ্যালয়ত উপস্থিত হ'ব অভিলাষ শ্যামকানু মহন্তৰ বিপদ নিশ্চিত হৈছে কাৰণ চাওক এই ষড়যন্ত্ৰ হ'ব পাৰে আৰু কিয়নো শেখৰজ্যোতি গোস্বামী যদি ভাষ্য সঁচা হয় তেন্তে এই ষড়যন্ত্ৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি ছিংগাপুৰলৈ লৈ গৈছিলে আৰু ছিংগাপুৰলৈ লৈ গৈ সম্পূৰ্ণ এই ঘটনাটো দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে তেওঁলোকে আৰু সমান্তৰালকৈ দুগৰাকীকৈ সাংবাদিকক জেৰা চলোৱা হৈছে এগৰাকী সাংবাদিক ইতিমধ্যে পুৱাৰ ভাগতেই CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে তেওঁক মাৰাথন জেৰা চলাই থকা হৈছে আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক কিছু সময় পিছতেই হয়তো আহি পাবহি CIDৰ কাৰ্যালয়ত তেওঁলোককো জেৰা চলোৱা হ'ব সেই সময়ত কিয় তেওঁলোক গৈছিলে কি কৰিছিলে সকলো কথা সোধপোছ কৰা হ'ব কিন্তু জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কি মন্তব্য কৰিব সেয়া গুৰুত্বহীন হৈ পৰিব তেওঁ কি সাক্ষী আছিলে কি দেখিছিলে সেইবোৰ লক্ষণীয় হৈ পৰিব কিন্তু সকলো কথা এতিয়া ৰহস্যৰ আৱৰ্তত আহি পৰিছে হয়তো জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বহু কথা জানিব পাৰে বহু কথা লুকুৱাব পাৰে কিয়নো 19 তাৰিখৰ পৰা সেইগৰাকী সাংবাদিকে একো কথা কোৱা নাছিলে একো এটা মন্তব্য কৰা নাই কিন্তু বৰ্তমান CIDৰ অন্তত সকলো কথা ওলাই পৰিব পাৰে ষড়যন্ত্ৰ নে অন্য কিবা হয় অভিলাষ মই আপোনাৰ অৱশেষত এটা কথা জানিব বিচাৰিছোঁ এতিয়া বহু সময়ত অভিযোগ উত্থাপিত হৈছে ছিংগাপুৰত যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছিলে য'ত জুবিন গাৰ্গ আছিলে সেই ফেষ্টিভেলত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা উপস্থিত আছিল বুলি এটা ভিডিঅ'ক লৈ চৰ্চা চলিছে আৰু ভিডিঅ'টো ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে তাৰ লগতে শ্যামকানু মহন্তৰ যিবিলাক তেখেতৰ কোম্পানী আছে সেই কোম্পানীসমূহ কিন্তু অনিতা ডেকাৰো তাত নাম আছে তেখেতৰ পত্নীৰো নাম আছে ইয়াৰ অৰ্থ যিকোনো মুহূৰ্তত CIDৰ তৰফৰ পৰা শ্যামকানু মহন্তৰ পত্নীকো কিন্তু তলব হ'ব পৰা তলব কৰিব পাৰে তেওঁ কিন্তু তদন্তৰ আওতালৈ যে আহিব সেয়া এক প্ৰকাৰৰ সুনিশ্চিত হৈ পৰিছে অভিলাষ সুনিশ্চিত হৈ পৰিছে নিশ্চয়কৈ শ্যামকানু মহন্তৰ পত্নীও তদন্তৰ আওতাত আহিব পাৰে CIDয়ে হয়তো তেওঁলৈ তলব কৰিব কিয়নো সেই সময়ত শ্যামকানু মহন্তৰ সৈতে পত্নীও আছিল পত্নীৰ সৈতে অন্য শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত বহু কৰ্মকৰ্তা আছিল সকলো লোকক জেৰা চলাব আৰু শ্যামকানুৰ পত্নীক নিশ্চয়কৈ জেৰা চলোৱাৰো সম্ভৱত হৈ পৰিছে নিশ্চয়কৈ সম্ভৱ তেওঁক জেৰা চলাব SITয়ে আৰু সকলো কথা তাৰপিছত ওলাই পৰিব কি তাত হৈছিল সকলো কথা আহি পৰিব পত্নীয়ে বহু কথা জানে শ্যামকানুৰ পত্নীয়ে হয়তো বহু কথা জানে বহু কথা লুকুৱাইছে আৰু সেই সন্দৰ্ভত CIDয়ে বা SITয়ে বহু কথা তেওঁলোকৰ পৰা উলিওৱাৰ চেষ্টা কৰিব আৰু জেৰা চলাব ধন্যবাদ জনাইছোঁ অভিলাষ সবিশেষ তথ্য জনোৱাৰ বাবে অভিলাষে আমাক দেখুৱালে বৰ্তমান সময়ত CIDৰ কাৰ্যালয়ত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰু দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে শ্যামকানু মহন্তৰ মাতৃ আৰু তেখেতৰ পত্নী কিছু সময়ৰ আগতে আহি এয়া দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে CIDৰ কাৰ্যালয়ত উপস্থিত হৈছেহি পুত্ৰক সাক্ষাৎ কৰিবলৈ তেখেতৰ মাতৃ নিৰুপমা মহন্তৰ লগতে সমান্তৰালভাৱে তেখেতৰ পত্নী আহি উপস্থিত হৈছে কিছু সময়ৰ পূৰ্বে সেই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ কিছু সময়ৰ আগতে তেওঁলোক আহিছে আৰু এয়া উভতি যোৱা দৃশ্যাংশ পুত্ৰক সাক্ষাৎ কৰাৰ পিছত সেই স্থানৰ পৰা উভতি গৈছে পত্নী আৰু মাতৃ অৱশ্যে তেওঁলোকে
সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য নকৰিলে শ্যাম কানু মহন্তৰ বিপদ বৃদ্ধি পাইছে কিয়নো শেখৰজ্যোতি গোস্বামীৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে জুবিন গাৰ্গক বিদেশলৈ লৈ যোৱা হৈছিলে বিষ দিয়া হৈছিলে ষড়যন্ত্ৰ কৰা হৈছিলে হত্যা কৰা পৰিকল্পনা কৰিছিলে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ নেতৃত্ব লৈছিলে সিদ্ধাৰ্থৰ লগতে শ্যাম কানুৱে আৰু সেই দৃশ্যই সেই কথা প্ৰকাশ হোৱাৰ লগে লগে এতিয়া বহু প্ৰশ্ন উত্থাপিত হৈছে শ্যাম কানু মহন্তৰ পত্নী জেৰাত আওতালৈ আহিব নেকি তদন্তৰ আওতালৈ আহিব নেকি এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে কিয়নো ছিংগাপুৰত তেওঁ আছিলে আৰু ছিংগাপুৰত থকা ব্যক্তিসকলক জেৰাত লৈ অহা হ'ব তদন্তৰ আওতালৈ অনা হ'ব এই কথা উল্লেখ কৰিছিলে আৰু তাৰ মাজতেই হঠাৎ দেখিবলৈ পোৱা গৈছে যে শ্যাম কানু মহন্তৰ মাতৃ আৰু তেখেতৰ পত্নী গৈ এই মুহূৰ্তত CIDৰ কাৰ্যালয়ত গৈ উপস্থিত হৈছে আৰু এফালে পুত্ৰক জেৰা চলাই থকা হৈছে জুবিন গাৰ্গৰ এতিয়া হত্যাৰ প্ৰসংগ বুলিয়ে ক'ব লাগিব শেখৰজ্যোতি গোস্বামীৰ অভিযোগৰ পাছত কিয়নো কেইবাটাও স্পৰ্শকাতৰ অভিযোগ উত্থাপিত হৈছে আৰু ইয়াৰ মাজতে দ্বিতীয়টো ব্ৰেকিং নিউজ আমি আপোনালোকক জনাব বিচাৰিছোঁ দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ CIDৰ যিগৰাকী বিষয়া আছিলে OC আছিলে তেখেতক ভাৰপ্ৰাপ্ত বিষয়াৰ হাল সলনি কৰা হৈছে তদন্ত চলি থকাৰ মাজতে আন এটা ডাঙৰ খবৰ CID থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক হাল সলনি কৰা হৈছে OCৰ দায়িত্বৰ পৰা আঁতৰোৱা হৈছে জয়ন্ত বৰ্মনক তদন্ত চলি থকাৰ মাজতেই জয়ন্ত বৰ্মনক আঁতৰাই দিয়া হৈছে OCৰ দায়িত্বৰ পৰা আৰু তাৰ পৰিৱৰ্তে OCৰ দায়িত্ব দিয়া হৈছে উপেন কলিতাক CID থানাৰ OCৰ দায়িত্ব দিয়া হৈছে উপেন কলিতাক যথেষ্ট হাল সলনি হোৱা পৰিলক্ষিত হৈছে কেইবাটাও এফালে আজি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গৰিমা শইকীয়া গাৰ্গক দিয়া হৈছে এফালে তদন্ত অব্যাহত আছে শ্যাম কানু মহন্তৰ পৰিয়ালৰ লোক তাত গৈ উপস্থিত হৈছে আৰু তাৰ মাজতে OC চেঞ্জ হৈছে আমি পুনৰবাৰ দৃশ্যাংগ দেখুৱাবলৈ চেষ্টা কৰিম বৰ্তমান সময়ত শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত অমৃতপ্ৰভা মহন্ত আদি মাৰাথন জেৰা চলাই থকা হৈছে সমান্তৰালভাৱে সাংবাদিক সাৰস্বত গোস্বামীকো বৰ্তমান সময়ত জেৰা চলাই আছে আৰু আন এগৰাকী জ্যেষ্ঠ সাংবাদিক যিগৰাকী ছিংগাপুৰত আছিলে যিগৰাকীয়ে ছিংগাপুৰৰ পৰা ভিডিঅ' ফুটেজ দি আছিলে লাইভ দি আছিলে বাতৰি ব্ৰেক কৰি আছিলে সেই সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলত আছিলে সেই জ্যেষ্ঠ সাংবাদিকগৰাকী যিকোনো মুহূৰ্তত গৈ তাত উপস্থিত হ'ব লাগিব তেখেতকো তলব কৰা হৈছে কিয়নো ছিংগাপুৰত থকা প্ৰতিগৰাকী ব্যক্তিক সোধা পোছা কৰা হ'ব সেই জ্যেষ্ঠ সাংবাদিকগৰাকীৰ হাততো বহু তথ্য থাকিব ছিংগাপুৰত তেওঁ কি দেখিছিলে কি দেখা নাই তেওঁকো বৰ্তমান সময়ত জেৰাৰ আওতালৈ অনা হ'ব আৰু যিকোনো মুহূৰ্তত গৈ তেওঁ CIDৰ কাৰ্যালয়ত উপস্থিত হ'ব পাৰে গতিকে এই ঘটনা প্ৰবাহৰ ওপৰত টাইম এটা দৃষ্টি নজৰ ৰাখিছে প্ৰতিটো মুহূৰ্তত প্ৰেক্ষাপট সলনি হৈছে আৰু মাৰাথন জেৰা অব্যাহত আছে সাৰস্বত গোস্বামীক জেৰা চলাই থকা হৈছে আৰু আন এগৰাকী জ্যেষ্ঠ সাংবাদিক কিছু সময়ৰ পিছতে গৈ পাবগৈ বুলি জানিব পৰা গৈছে আৰু তেখেতকো CIDয়ে মাৰাথন জেৰা চলাব যে নৰ্থ ইষ্ট ফেষ্টিভেললৈ তেওঁ কেনেকৈ গৈছিলে শ্যাম কানু মহন্তই টিকট কাটি দিছিলে নে কেনেকৈ গৈছিলে কি কৰিছিলে শ্যাম কানু মহন্তৰ লগত কিমান দিনৰ সম্পৰ্ক ছিংগাপুৰত ক'ত আছিলে জুবিন গাৰ্গক তাত পাইছিলে নে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ সময়ত তেওঁলোক ক'ত আছিলে মৰ্গৰ সময়ত তেওঁলোক ক'ত আছিলে সকলোবিলাক কথা তন্নকৈ জেৰা চলোৱা হ'ব তদন্তৰ আওতালৈ হ'ব আৰু সমান্তৰালভাৱে যিসকল প্ৰবাসী অসমীয়া ছিংগাপুৰত আছিলে ইয়তত যিসকল আছিলে সেইসকলৰ কথাও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকক মতা হৈছে তেওঁলোকক সহযোগিতা কৰিবলৈ আহ্বান কৰা হৈছে আৰু যদি সহযোগিতা নকৰে তেওঁলোকৰ ওপৰতো একশ্যন ল'ব মুখ্যমন্ত্ৰীৰ কালি এটা মন্তব্য আছে আমি সেই মন্তব্যটো আপোনালোকক কেইটামান মুহূৰ্তৰ পিছত দেখুৱাম য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰত থকা যিসকল প্ৰবাসী অসমীয়া আছিলে তেওঁলোকক কৈছিলে যে হয় আপোনালোক আহক নহয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব এই ইয়তখনত যিসকল আছিলে প্ৰতিগৰাকী ব্যক্তি কিন্তু তদন্তৰ আওতালৈ আহিব কিয়নো কথা সমগ্ৰ প্ৰক্ৰিয়া চাওক ভাষ্য সলনি হৈছে প্ৰেক্ষাপট সলনি হৈছে অমৃতপ্ৰভাই কোৱা কথা সলনি হৈছে শেখৰজ্যোতিয়ে কোৱা কথা সলনি হৈছে আৰু প্ৰতিটো কথা এতিয়া সলনি হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো আমাৰ হিয়াৰ অমথু আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক আমি যি হেৰুৱালো সেয়া হত্যাৰ পৰিকল্পনা বুলি কোৱা হৈছে কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰে ইমান ভাল পোৱা মানুহজন সকলোৰে হৃদয়ত থকা মানুহজন সেই মানুহজনক যে কোনোবাই হত্যাৰ পৰিকল্পনা কৰিব পাৰে সেই কথাও যেন আমি ভাবিব নোৱাৰো আৰু তেনেকুৱা এটা ঘটনাই সংঘটিত কৰা বুলি শেখৰজ্যোতি গোস্বামীয়ে উল্লেখ কৰিছে আৰু তাৰ মাজতে এই সকলো ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আমি আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো মন্তব্য শুনক আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে
আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম। বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পষ্টমৰ্টেম হ'ব, ৰিপৰ্ট পাম নে নাপাম। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ। ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে, আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম। বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পষ্টমৰ্টেম হ'ব, ৰিপৰ্ট পাম নে নাপাম। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ।